हेलो स्टूडेंट आज এই ভিডিওটোত মই ডিসকাশন কৰিম যে এইবাৰ যিসকল ষ্টুডেণ্টে মেট্ৰিক পৰীক্ষা দিব অৰ্থাৎ HSLC 2027 এক্সাম দিব তেওঁলোকে কেনেদৰে পঢ়িব লাগে এই গোটেইখিনি কথা মই আজি এই ভিডিওটোত ডিসকাশন কৰিম তেওঁলোকে এছামিজ ইংলিশ সায়েন্স সোশিয়াল সায়েন্স ম্যাথ ইলেক্ট্ৰিক সাবজেক্ট কেনেদৰে পঢ়িব লাগে এই ভিডিওটোত আমি গোটেইখিনি তোমালোকৰ কভাৰ কৰিবলৈ ট্ৰাই কৰিম আৰু তেওঁলোকে কোনবোৰ ভুল নকৰিব লাগে এইখিনি কথা মই আজি এই ভিডিওটোত ডিসকাশন কৰিম তোমালোকৰ কাৰণে এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব যদি তোমালোকে এইবাৰ মেট্ৰিক দিবা তেনহলে তোমালোকে এই ভিডিওটো স্কিপ নকৰিবা এই ভিডিওটো তোমালোকে প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যিখিনি কথা মই তোমালোকক কম এইখিনি তোমালোকে ভালকৈ ফলো কৰিবা তেনহলে তোমালোকে মেট্ৰিক পৰীক্ষাত এটা ভাল নম্বৰ অৰ্থাৎ ভাল পাৰ্চেন্টেজ আনিব পাৰিবা যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হোৱা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকক আমি এই চেনেলটোত যিমান পাৰো সহায় কৰি যাম আৰু ডেসক্ৰিপচনত ক্লাস 10 ৰ গ্ৰুপৰ লিংক আছে তোমালোকে আমাৰ WhatsApp গ্ৰুপত জয়েন হৈ লবা তেনহলে বলা আজিৰ এই ভিডিওটো আমি স্টাৰ্ট কৰিছো ষ্টুডেন্ট তোমালোকৰ কাৰণে এই যেটো বছৰ বা এই যেটো ইয়াৰ এইটো তোমালোকৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় যেহেতু তোমালোকে যিমান এক্সাম দিছা তাৰ ভিতৰত এইটো হল তোমালোকৰ কাৰণে এটা ডাঙৰ এক্সাম ঠিক আছে যে HSLC এক্সামটো এইবাৰ তোমালোকৰ কাৰণে এটা ডাঙৰ এক্সাম এতিয়া তোমালোকৰ মনত প্ৰশ্ন থাকিব পাৰে যে এই বছৰটোত আমি কেনেকৈ পঢ়িম বা আমি মেট্ৰিক পৰীক্ষাত ভাল পাৰ্চেন্টেজ পাম নে নাই ঠিক আছে এনেকুৱা ধৰণৰ তোমালোকৰ বহুত প্ৰশ্ন থাকে তো প্ৰথমতে যদি মই তোমালোকক ক'বলৈ যাওঁ যে তোমালোকে যদি ভালকৈ প্ৰথমৰ পৰাই পঢ়ি যোৱা তেনহলে তোমালোকে নিশ্চয় মেট্ৰিক পৰীক্ষাত এটা ভাল নম্বৰ অৰ্থাৎ ভাল পাৰ্চেন্টেজ আনিব পাৰিবা আৰু বহুতৰ মনত এনেকুৱা প্ৰশ্ন থাকে যে আমি ক্লাস 9 টো ভালকৈ নপঢ়িলো এতিয়া আমি ক্লাস 10 ত ভালকৈ পঢ়িলে আমি এটা ভাল ৰিজাল্ট কৰিব পাৰিম নে যে তোমালোকে পাৰিবা যদিও তোমালোকে ক্লাস 9 টো পঢ়া নাই যদি তোমালোকে ক্লাস 10 ত অলপ ভালকৈ পঢ়া ঠিক আছে তোমালোকে বুজিবলৈ ট্ৰাই কৰা তোমালোকে ৰেগুলাৰলি পঢ়া তেনহলে তোমালোকে ক্লাস 10 ত এটা ভাল মাৰ্ক আনিব পাৰিবা ঠিক আছে তো প্ৰথমতে আমি ডিসকাশন কৰো যে এছামিজ তোমালোকে কেনেকৈ পঢ়িবা তো এছামিজত বেসিক্যালি তোমালোকৰ কি থাকে যে এটা চ্যাপ্টাৰ থাকে এই চ্যাপ্টাৰটো তোমালোকক বুজিব লাগে তাৰ পিছত তাত মূলভাৱ থাকে সেই মূলভাৱটো যদি আমি ভালকৈ এবাৰ বুজিব পাৰো তেনে ক্ষেত্ৰত তাৰ কোশ্চেন আনসাৰবোৰ আমি ইজিলি কৰিব পাৰিম তো এছামিজৰ কাৰণে তোমালোকে কি কৰিবা প্ৰথমতে তোমালোকে কৰিবা যে চ্যাপ্টাৰটো বুজিবা চ্যাপ্টাৰটো তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা চ্যাপ্টাৰটো বুজা হোৱাৰ পিছত তোমালোকে কি কৰিবা সেই চ্যাপ্টাৰটোৰ মূলভাৱ বা তোমালোকে সাৰাংশ বুলি ক'ব পাৰা সেই সাৰাংশটো তোমালোকে এটা কপিত লিখিবা ঠিক আছে বা তোমালোকৰ আগত যদি নোট আছে তোমালোকে সেই নোটৰ পৰা মূলভাৱটো কি কৰিবা ভালকৈ তোমালোকে পঢ়িবা যদি তোমালোকে মূলভাৱটো ভালকৈ পঢ়া তেনহলে তোমালোকৰ কি হ'ব যে কোশ্চেন আনসাৰবোৰ তোমালোকৰ পঢ়াত ইজি হ'ব কাৰণ মূলভাৱটো জানিলে তোমালোকে কোশ্চেন আনসাৰবোৰ ইজিলি কৰিব পাৰিবা ঠিক আছে তো তোমালোকে কোশ্চেন আনসাৰবোৰ এনেকৈ বনাই লবা যাতে তোমালোকে মূলভাৱটোৰ জৰিয়তে তোমালোকে কোশ্চেন আনসাৰবোৰ লিখিব পাৰা ঠিক আছে তো এছামিজত তোমালোকৰ ভাল মাৰ্ক অনাৰ একেবাৰে ইজি তোমালোকে প্ৰথমতে চ্যাপ্টাৰটো ভালকৈ বুজা তাৰ পিছত সেই চ্যাপ্টাৰটো যেটো মূলভাৱ বা সাৰাংশ সেটো তোমালোকে ভালকৈ পঢ়িবলৈ চেষ্টা কৰা তাৰ পিছত তোমালোকে কোশ্চেন আনসাৰবোৰ সেই মূলভাৱটোৰ জৰিয়তে তোমালোকে লিখিব পাৰিবা ঠিক আছে আৰু তোমালোকৰ এছামিজত যিবোৰ ভিতৰৰ যিবোৰ কবি পৰিচয় আছে এইবোৰ পঢ়িবা শব্দ অৰ্থ যিবোৰ আছে এইবোৰ পঢ়িবা ঠিক আছে আৰু তাত তোমালোকে PYQ পঢ়িবা তেনহলে তোমালোকৰ এছামিজ হৈ যাব ঠিক আছে তো এইখিনি কাম তোমালোকে যদি এছামিজত কৰা তেনহলে তোমালোকে এছামিজত ভাল মাৰ্ক আনিব পাৰিবা ঠিক আছে আৰু PYQ টো কিন্তু তোমালোকৰ এছামিজত ইম্পৰ্টেন্ট হয় কাৰণ তোমালোকৰ এছামিজত PYQ ৰিপিট হৈ থাকে ঠিক আছে তো আগৰবাৰৰ কোশ্চেন কিন্তু তোমালোকে চাবা তেনহলে তোমালোকে প্যাটাৰ্নটো বুজি পাবা ঠিক আছে তো এইটো গল তোমালোকৰ এছামিজৰ আৰু যদি তোমালোকক এছামিজৰ সিলেবাস লাগে তেনহলে আমি আমাৰ চেনেলত আপলোড কৰি দিছো তোমালোকে এই ভিডিওটো চোৱাৰ পিছতে গৈ চাই লবা ঠিক আছে তাৰ পিছত 2 নম্বৰ যেটো সাবজেক্ট সেইটো হল ইংলিশ এতিয়া ইংলিশ তোমালোকে কেনেকৈ পঢ়িবা যে ইংলিশটোৰ প্ৰথমতে তোমালোকে যে চ্যাপ্টাৰটো বুজিবলৈ ট্ৰাই কৰা তোমালোকে টিউশনতে পঢ়া বা তোমালোকে স্কুলতে পঢ়া বা তোমালোকে অনলাইন ইউটিউবত যোগেদিয়ে পঢ়া যেনেকৈ তোমালোকে নপঢ়া কিয় তোমালোকে প্ৰথমতে চ্যাপ্টাৰটো বুজিবলৈ ট্ৰাই কৰিবা ঠিক আছে চ্যাপ্টাৰটো কি কৈছে চ্যাপ্টাৰটো কি ঘটনাটো হৈ আছে ঠিক আছে এই চ্যাপ্টাৰটো তোমালোকে ভালকৈ বুজিবা 2 নম্বৰ তোমালোকে ইংলিশত কি কৰিবা যিবোৰ ওয়ার্ড মিনিং থাকে সেই ওয়ার্ড মিনিংবোৰ পঢ়িবা তাৰ পিছত তাৰ পৰা যিবোৰ কোশ্চেন হ'ব পাৰে সেই কোশ্চেনবোৰ পঢ়িবা ঠিক আছে
তাৰপিছত তোমালোকে কিছুমান MCQ প্ৰেক্টিছ কৰিবা আৰু লাষ্টত তোমালোকে কি কৰিবা PYQ কৰিবা তেনেহলে তোমালোকৰ কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এই কথাটো তোমালোকে বুজি পাবা আৰু কোৱেশ্চন প্যাটাৰ্নটোও তোমালোকে বুজি পাবা তো ইংলিশৰ কাৰণে এইটো কৰিবা প্ৰথমতে চেপ্টাৰটো তোমালোকে ভালকৈ বুজিবা সেইটো তোমালোকে টিউশনতো বুজিব পাৰা স্কুলতো বুজিব পাৰা বা তোমালোকে ইউটিউবত যোগেদিও বুজিব পাৰা তাৰপিছত 2 নম্বৰ হল তোমালোকে সেই চেপ্টাৰটোৰ যিবোৰ ওয়ার্ড মিনিং আছে এইবোৰ তোমালোকে বুজিবলৈ ট্ৰাই কৰিবা তাৰপিছত তাৰ কোৱেশ্চন এনসাৰবোৰ তোমালোকে পঢ়িবা কিন্তু তোমালোকে বুজি পঢ়িবা যাতে কোৱেশ্চনটো অলপ ব্লেক ধৰণে আহিলে তোমালোকে লিখিব পাৰা আৰু লাষ্টত তোমালোকে PYQ চাবা তেতিয়াহলে তোমালোকে কোৱেশ্চন প্যাটাৰ্নটো বুজি পাবা আৰু ইয়াতো তোমালোকৰ MCQ প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে তো এইকিটা কাম কৰি ইংলিশত কৰিলে তোমালোকে ইংলিশত এটা ভাল মাৰ্ক পাব পাৰিবা আৰু ইংলিশত আৰু এটা বস্তুৱে তোমালোকৰ মেইন ৰোল প্লে কৰে সেইটো হল তোমালোকৰ গ্ৰামাৰ সেকশন ঠিক আছে আৰু এই গ্ৰামাৰ সেকশনটো ইজি হয় তোমালোকে ভালকৈ যদি অলপ প্ৰেক্টিছ কৰা তেনেহলে গ্ৰামাৰ সেকশনটো তোমালোকে ইজিলি কৰিব পাৰিবা তাৰপিছত নেক্সট যেটো সাবজেক্ট হল সেইটো হল সায়েন্স তোমালোকে কেনেকৈ পঢ়িবা তো সায়েন্সৰ তোমালোকে যিবোৰ কোৱেশ্চন পঢ়িবা সেই কোৱেশ্চনবোৰ তোমালোকে বুজি পঢ়িবা ঠিক আছে আৰু বিজ্ঞানত তোমালোকে কনসেপ্টবোৰ ভালকৈ মনত ৰাখিবা কাৰণ তোমালোকৰ এতিয়া যিবোৰ কোৱেশ্চন আহে সেইবোৰ কনসেপ্ট বেসড হয় ঠিক আছে তো সায়েন্সৰ তোমালোকে কনসেপ্টবোৰ ভালকৈ পঢ়িবা আৰু যিবোৰ কোৱেশ্চন তোমালোকে কৰিবা সেইবোৰ তোমালোকে বুজি কৰিবা ঠিক আছে তেনেহলে তোমালোকে সায়েন্সতো এটা ভাল মাৰ্ক আনিব পাৰিবা আৰু লগতে তোমালোকে সায়েন্সৰ PYQ কৰিবা তেনেহলে কি হ'ব যে তোমালোকে কোৱেশ্চন প্যাটাৰ্নটো তোমালোকে বুজি পাবা বা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে এইটোৰ বিষয়ে এটা তোমালোকৰ ধাৰণা হ'ব ঠিক আছে তো সায়েন্সত তোমালোকৰ কনসেপ্ট কিন্তু বহুত ইম্পৰ্টেন্ট হ'ব তাৰপিছত সোশিয়াল সায়েন্স ঠিক আছে এটো কেনেকৈ কৰিবা সোশিয়াল সায়েন্সৰো তোমালোকৰ সেম বস্তু কিন্তু তোমালোকে বুজিবা তাৰপিছত চনবোৰ তোমালোকে ভালকৈ মনত ৰাখিবা কোৱেশ্চন এনসাৰবোৰ তোমালোকে বুজি পঢ়িবা ঠিক আছে এনেকৈ তোমালোকৰ বস্তুখিনি পঢ়িবা ঠিক আছে তেনেহলে তোমালোকে সোশিয়াল সায়েন্সতো ভাল মাৰ্ক আনিব পাৰিবা আৰু লগতে তোমালোকে সোশিয়াল সায়েন্সৰ কাৰণেও কি কৰিবা PYQ কৰিবা তাৰপিছত আছে তোমালোকৰ ম্যাথছ তো ম্যাথছ কেনেকৈ পঢ়িবা ম্যাথছত তোমালোকে জানা যে তোমালোকৰ প্ৰেক্টিছ লাগিব তোমালোকে যে চকু দি চালা ইটো নহয় তোমালোকে চকু দি চোৱাৰ পিছতো তোমালোকে কি হ'ব লাগিব লিখি প্ৰেক্টিছ কৰিব লাগিব কাৰণ যেতিয়ালৈকে তোমালোকে লিখি প্ৰেক্টিছ নকৰা তেনেহলে তোমালোকে ম্যাথছ কৰিব নোৱাৰা তো ম্যাথছত যদি তোমালোকে ভাল মাৰ্ক আনিব বিচাৰা তেনেহলে তোমালোকক বস্তুখিনি কি কৰিব লাগিব লিখি প্ৰেক্টিছ কৰিব লাগিব ঠিক আছে যিখিনি বস্তু কৰিলা সেইখিনি তোমালোকে লিখি প্ৰেক্টিছ কৰা তেনেহলে ম্যাথছত এটা ভাল মাৰ্ক আনিব পাৰিবা ঠিক আছে ম্যাথছৰ তোমালোকে এক্সাম্পল পুৰা এক্সাৰসাইজ কৰা ঠিক আছে এই গোটেইখিনি বস্তু তোমালোকে কৰা তেনেহলে তোমালোকে ম্যাথছতো এটা ভাল মাৰ্ক আনিব পাৰিবা আৰু ইলেক্ট্ৰিক সাবজেক্টটো তোমালোকৰ ইজিয়ে হয় এইবোৰ তোমালোকে নিশ্চয় কৰিব পাৰিবা ঠিক আছে আৰু এডভান্স ম্যাথৰ ক্ষেত্ৰতো সেম তোমালোকে বস্তুখিনি কি কৰিব লাগিব লিখি প্ৰেক্টিছ কৰিব লাগিব কাৰণ ম্যাথটো তোমালোকে লিখি প্ৰেক্টিছ নকৰিলে তোমালোকে কৰিব নোৱাৰা তো আজি আমি এই ভিডিওটোত এইখিনিয়ে তোমালোকৰ সামাৰি টাইপ কেনেকৈ তোমালোকৰ অল সাবজেক্ট পঢ়িব লাগে গোটেইখিনি ডিসকাশন কৰিলো আৰু লাগে আমি এদিন ভিডিওত তোমালোকৰ এটা সাবজেক্ট কেনেকৈ পঢ়িব লাগে সেইখিনি বিষয়ে এটা নেক্সট ভিডিওত আমি ডিসকাশন কৰিম ঠিক আছে ডিটেইলছ ডিসকাশন কৰিম আজি তোমালোকৰ ওভাৰঅল আমি গোটেইখিনি বস্তু ট্রাই কৰিলো কৰিবলৈ ঠিক আছে আৰু এটা কথা তোমালোকৰ মনত ৰাখিবা যে তোমালোকে নিজে সেলফ স্টাডি কৰিবা যিমানে তোমালোকে টিউশন নপঢ়া তোমালোকে তাৰ স্কুলত নপঢ়া যেতিয়ালৈকে তোমালোকে সেলফ স্টাডি নকৰিবা তোমালোকে ভাল মাৰ্ক আনিব নোৱাৰিবা ঠিক আছে তোমালোকে সেলফ স্টাডি কৰিবা বাৰীত নিজে পঢ়িবা ৰেগুলাৰ তোমালোকে মেইনটেইন কৰিবা তেনেহলে তোমালোকে এটা ভাল মাৰ্ক আনিব পাৰিবা ঠিক আছে আৰু এতিয়াৰ পৰাই তোমালোকে ৰেগুলাৰলি মেইনটেইন কৰিবা তোমালোকে এইটো নাভাবিবা যে পৰীক্ষাৰ কাৰণে দেৰি আছে ঠিক আছে পৰীক্ষা আহিলেহে মই পঢ়িম এইটো নকৰিবা এইটো কৰিলে কিন্তু তোমালোকে বিপদত পৰিবা তোমালোকে এতিয়াৰ পৰাই ৰেগুলাৰলি মেইনটেইন কৰা লাগে তোমালোকে 1 ঘন্টা পৰা 2 ঘন্টা পৰা কিন্তু তোমালোকে ৰেগুলাৰলি পৰা যিখিনি তোমালোকক টিউশনত কৰায় বা স্কুলত কৰায় সেইখিনি তোমালোকে ডেইলি কমপ্লিট কৰা তেনেহলে তোমালোকে এটা ভাল মাৰ্ক আনিব পাৰিবা আৰু তোমালোকে কি কৰা আগৰ PYQ যিবোৰ পেপাৰ আছে সেই পেপাৰবোৰ তোমালোকে চোৱা কেনেকুৱা ধৰণৰ কোৱেশ্চন আহে তাৰ পিছত তোমালোকে সিলেবাসবোৰ চোৱা সিলেবাসবোৰ তোমালোকৰ জানিব লাগিব ঠিক আছে সিলেবাসবোৰ তোমালোকে চোৱা আৰু আমাৰ চেনেলত আমি তোমালোকক সিলেবাসবোৰ দি আছো ঠিক আছে তো আশা কৰিছো আজি ভিডিওটো ভাল পালা আৰু তোমালোকক কণ্ট টপিকৰ ওপৰত ভিডিও লাগে বা কণ্ট সাবজেক্টত তোমালোকক কেনেকৈ পঢ়িব লাগে এইবোৰৰ ভিডিও লাগে তোমালোকে কমেন্ট সেকশনত কমেন্ট কৰিবা ঠিক আছে আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেন্ট সেকশনত সুধিব পাৰা মই তোমালোকক ৰিপ্লাই দিম
আৰু ক্লাছ 10ৰ কাৰণে আমাৰ এটা হোৱাটছএপ গ্ৰুপ আছে, তোমালোকে সেই গ্ৰুপটোত জইন হ'বা। মই তোমালোকক তাত PYQ পেপাৰবোৰ দিম, চিলেবাছবোৰ দিম, ঠিক আছে, আৰু বহুতো আপডেট তোমালোকক সেই গ্ৰুপটোত তোমালোকক দি দিম। তোমালোকে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ গ্ৰুপটোত জইন হৈ ল'বা, ঠিক আছে। তো যদি কিবা ডাউট থাকে তোমালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰা। আৰু যদি ভিডিঅ'টো ভাল পালা তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিবা আৰু ভিডিঅ'টো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহ'লে আজিৰ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক ধন্যবাদ জনাইছোঁ।